50% মেঘালয় অহা পানীৰ পৰা সমস্যা হ'ল কিয় পানীৰ কালাৰ চিটিৰ পানী যেতিয়া থাকিব পানীৰ কালাৰটো ক'লা থাকিব চিটিত যদি নলা নৰ্দমাৰ পৰা পানী ওলাই এই পানীৰ ৰংটো ক'লা থাকে কালি যিটো পানী আছিলে এইটো চিল্ট লৈ আহিছে মাটি পানী ৰঙা মানে মাটিৰ পানী তাত দেখাতে মানে গম পায় যে গুৱাহাটীৰ পানী নহয় বাহিৰৰ পৰা পানী আহিছে যদি 1.5 ঘণ্টাত বৰষুণ হ'ল এই বৰষুণৰ যিটো পৰিমাণ এই যিটো পানীৰ পৰিমাণ এই পানীটো গুৱাহাটীৰ নলা নৰ্দমাই টানিব নোৱাৰে এইকাৰণে পানী ৰাস্তাৰ ওপৰত ৰৈ গ'ল মেঘালয়ত USTM ইউনিভাৰ্চিটি হ'ল DPS স্কুল হ'ল পাহাৰবোৰ কটা গ'ল আৰু এই পানীবোৰ বাগৰি এতিয়া গুৱাহাটীত সোমাই যায় কিন্তু প্ৰকৃতিৰ লগত তো যুঁজিব নোৱাৰি পানীৰ যিটো পৰিমাণ আছিলে আৰু এই মেঘালয়ৰ পৰা যিটো পানী আহিলে এইটোৱে গোটেই অনিষ্টটো কৰিলে কিন্তু এই মানে পানী যে মেঘালয়ৰ পৰা আহে মেঘালয়ৰ পানীক আমি এতিয়ালৈ কণ্ট্ৰল